হ'ল মই এটা ভিডিঅ' বনোৱাৰ কাৰণে এতিয়া আগবাঢ়িছোঁ। এইটো হ'ল আমাৰ একেবাৰে কম বয়সৰ মানুহ, যিজন মানুহে 12 বছৰৰ পৰাই ফাৰ্নিচাৰ কৰিছিল আৰু এই ফাৰ্নিচাৰ কৰি বৰ্তমান তেওঁৰ হাত ফাৰ্নিচাৰখিনি কেনেধৰণে দৰ্জা খিৰিকী বা কিবা পালাং এইখিনি বনাইছে, এইখিনি মই দেখাৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ আৰু মানুহজনকো মই দেখাম নিশ্চয়। তেওঁৰ নামখিনি নিশ্চয় জানিব। আৰু আমাৰ ট্ৰাইবেল মানুহ, তেওঁ 12 বছৰৰ পৰাই তেওঁ ফাৰ্নিচাৰ কাম কৰিছিল, কিন্তু তেওঁৰ টকা পইচা অভাৱৰ কাৰণে তেওঁ ভালকৈ দোকান দি ফাৰ্নিচাৰ কৰিব পৰা নাই। সেয়েহে মই ইয়াতো অনুৰোধ কৰোঁ যে আমাৰ ৰাভা হাছং স্বায়ত্ত শাখাত পৰিষদৰ পৰা নাইবা আমাৰ দুধনৈ সমষ্টিৰ বিধায়কসকলে ইয়াক যদি অলপ কিবা সাহাৰ্য দি বা অনুদান দি তেওঁক যদি দোকান দিয়াৰ কাৰণে বা ফাৰ্নিচাৰ ভাল দোকান খোলাৰ কাৰণে যদি সহায় কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় আমাৰ জনজাতিৰ লাভ হ'ব বুলি মই ভাবোঁ। চাওকচোন, তেওঁক কি হিচাপে সৰুৰ পৰাই ফাৰ্নিচাৰ কৰি এতিয়ালৈকে ফাৰ্নিচাৰ কৰি আছে, বা খিৰিকী দৰ্জা পালাং আলনা গোটেইখিনি তেওঁৰ হাতেদি সুন্দৰকৈ বনাইছে। এইখিনি মই দেখাৰ কাৰণে মই আগবাঢ়িছোঁ। আহকচোন সকলোৱে চাওক, আৰু যদি মোৰ ভিডিঅ'খিনি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰক, আৰু শ্বেয়াৰ কৰাৰ পাছত ছাবস্ক্ৰাইব কৰি যাতে এই ভিডিঅ'খিনি সফল কৰক।